নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি ঘৰত গৈছিলোঁ, এয়া দিৱালী উদযাপন কৰিবলৈ গৈছিলোঁ। এয়া লেণ্টাৰ্ণ জ্বলাই আছোঁ। চাওক কিমান দূৰ সফল হওঁ। আপোনালোকক আমি দিৱালী দুদিন কেনেদৰে উদযাপন কৰিলোঁ সকলোখিনি দেখুৱাম। আপোনালোকক কেনেদৰে কৰিলে মোক জনাব। আমি কেনেকৈ কৰিলোঁ আপোনালোকক মই ভিডিঅ'টো গোটেইখিনি কৰি ৰাখিছোঁ, ভিডিঅ'তে দেখা পাব। আমি ঘৰত গৈ পেলাই বহুত বেছি ভাল লাগিলে। খুৰীহঁত আহিলে, খুৰা ছোৱালীকেইজনীও আহিলে, সকলো মিলি পেলাই এনেদৰে দিৱালী উদযাপন কৰিলোঁ। বহুত বেছি ভাল লাগে যেতিয়া সকলো একেলগে থাকোঁ, ভাল লাগিলে, বহুত বেছি ভাল লাগিলে মোৰ। ঘৰত নাই যদিও এইখনো মোৰ ঘৰেই হয়, সেইবাবে আগতে ছোৱালীটো যেনেকৈ মাহঁতৰ লগতে বা দাদাহঁতৰ লগতে যেনেকৈ বোম চোম ফুটাওঁ ভাল লাগে, এতিয়াও ভাল লাগিছে কাৰণ সকলো আছে, সকলো থাকিলে ভাল লাগে একেলগে হৈ পেলাই। যিকোনো কাম একেলগে কৰি ভাল লাগে। আৰু দিৱালী দুদিন বহুত ধুনীয়াকৈ গ'ল, আমাৰ ধুনীয়াকৈ গ'ল। আপোনালোকৰ কেনেদৰে গ'ল মোক জনাবচোন। আৰু এয়া আমাৰ ঘৰটো যিটো তাই বহুত কষ্ট কৰি পেলাই ডেক'ৰেশ্যন কৰিছে, লাইট জ্বলাইছে দেখা পাইছে। আমাৰ ইয়াৰ লেণ্টাৰ্ণ গুচি গ'ল, বাকী দুটামান আমি জ্বলাব আচলতে নাজানিলোঁ, সেইবাবে বেয়া হ'ল। একো নাই, যি কি নহওক, বাকী এটা গ'ল আৰু আপোনালোকে আনিলেও ভালদৰে শিকি ল'ব নেক্সট যদি আকৌ জ্বলায়। আমাৰ এবাৰ একদম দুটা ফ্লপ মাৰিলে। আৰু এয়া সন্মুখৰ ঘৰতে দিৱালী বোম ফুটাইছে, আমিও ফুটাই আছোঁ আমাৰ ঘৰত। এয়া কলগছ বোম, বহুত কিবা কিবি বোম আনিছে, ফুটাই আছোঁ। মেচ বক্স লোৱা, এইটো লোৱা, চাকিটা লোৱা। আমাৰ কি চলিছে আজি? এয়া দেখা পাইছে, দুয়োজনে মিলি পেলাই দৌৰি দৌৰি বোম ফুটাই আছোঁ। বন্তি জ্বলালোঁ, বৌ মই মা তিনিগৰাকীয়ে মিলি পেলাই বন্তি জ্বলালোঁ। তাৰপিছতে এয়া বোম ফুটা ষ্টাৰ্ট কৰি দিলোঁ। এয়া দৌৰি দৌৰি জলকীয়া বোম ফুটাই আছোঁ। আগতে জেওৰাত দেউতাই লগাই দিছিলে, কিন্তু এতিয়া পাৰিছোঁ আৰু অকলে মানে কি নিজে জ্বলাবলৈ, নিজে ফুটাইছোঁ। এওঁ ফুটাই আছে, ময়ো ফুটাই আছোঁ। আৰু আমাৰ ওচৰতে কালী পূজা পাতিছে, সেয়াও দেখুৱাম যদি পাৰোঁ, কিন্তু মই এইটো ভ্লগত চাগে দেখুৱাব নোৱাৰিম কাৰণ মোৰ ফোনৰ চাৰ্জাৰটো হেৰাই থাকিলে, যিটো ফোনত মই এডিট কৰোঁ। পাম চাগে বিচাৰিলে, কিন্তু মই এতিয়ালৈকে পোৱা নাই, ভালকৈ বিচাৰিব লাগিব, তেতিয়া আপোনালোকক আকৌ দেখুৱাম ভালকৈ। আৰু বেয়া আমাৰ এনেকৈ গ'ল আৰু দিৱালী। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ পেলাই মই আহি থাকিম। আৰু কিন্তু এতিয়া মোৰ মানে চাৰ্জাৰডাল নাই কাৰণে বহুত দিগদাৰ হৈছে। চাৰ্জাৰডাল যেতিয়া পাম তেতিয়া আকৌ মই ধুনীয়া ধুনীয়া ভিডিঅ' দিম। আৰু আমাৰ ছোৱালীৰ লগত কেইখনমান ফটো উঠি ল'লোঁ।
আৰু আমাৰ দেৱালীৰ মাজতে এয়া খানা আহি গ'ল খানা মানে চাহ আৰু চাহ খাইছিলোঁ ছোৱালীৰ লগত ফটো কেইখনমান উঠি ল'লোঁ আমি সকলোৱে তাৰপিছতে আৰু তেনেকৈ ঘৰৰ সকলো মিলি পেলাই দেৱালী উদযাপন কৰিলোঁ বহুত বেছি ভাল লাগিলে তেতিয়াহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰি দিওঁ বহুত বেছি দীঘলীয়া নকৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ধুনু অ ধুনু কি এইটো ধুনু হাঁহি দিয়া আমাৰ ঘৰত দিৱালী সৰুকৈ এনেকৈ উদযাপন কৰিছোঁ আমাৰ আৰবিৰ ফাৰ্ষ্ট দিৱালী আৰু আমাৰ বেংকৰ 5 বছৰ 105 নম্বৰ দেৱালী ন 105 নম্বৰ বছৰ বয়স বছৰ 105 নম্বৰ বাৰ্থডে ইউনিয়ন বেংকৰ হয় ইউনিয়ন বেংকৰ 105 নম্বৰ বাৰ্থডে এয়া আমাৰ আৰবিৰ ফাৰ্ষ্ট দিৱালী হাঁহি এটা মাৰি দিয়া আৰবি আৰু আপোনালোকক দেখুৱাম বোম আনিছে সেয়া দেখুৱাম আৰু বেংকৰ পৰা কি দিছে সেয়া দেখুৱাম দে এয়া আনিছে লেণ্টাৰ্ণ 3খন আনিছে উলিয়াই যা তই এইটো শ্বৰ্ট আনিছে এইটো আনিছে 25টা ফুটিব তাৰপিছতে এইটো আনিছে এইটো কি হয় কেৰেলুৱা বোম কেৰেলুৱা আৰু এইটো আনিছে এটা শ্বৰ্ট এইটো নহয় এইটো কলগছ কালাৰ কুটি কলগছ বোম এইটো আনিছে এটা শ্বৰ্ট এইটো এয়া আনিছে ফুলজাৰি পেকেট ডাঙৰ ফুলজাৰি মোৰ কাৰণে এইটো মোৰ সবতকৈ ভাল লগা বস্তু পেঞ্চিল বম এইটো সৰুতে ফুটাইছিলোঁ দেই দেউতাই জেওৰা ফালি পেলাই লগাই দিয়ে আমি ফুটাওঁ এতিয়াও ভয় লাগে বাৰু এতিয়া মই জেওৰাতে ফুটাম আৰু আমাৰ আৰবিৰ কাৰণে কি আনিছে দেখুৱাম দেই আমাৰ আৰবিৰ কাৰণে আনিছে এইটো পপ 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 পপটো কেনেকৈ ফুটিব জানো আৰু পাই ফুটিলেহে গম পাম পপ পপ আনিছে 3টা ইয়াক ফুটিলে মই কাইলৈ দেখুৱাম ভালদৰে দেখুৱাম আপোনালোকক আমি দিৱালী কেনেদৰে উদযাপন কৰোঁ সৰু সুৰাকৈ আৰু তথাপিও ভাল লাগে ন এইবাৰ ঘৰত আছোঁ যিহেতু আৰু ছোৱালীৰ প্ৰথম দিৱালী সেইবাবে আনিছোঁ আমি ঘৰলৈ যাম এইকেইটা পপ পপ বম ইমান মৰম লগা দেখাচোন ইমান ধুনীয়া আৰু এইখন গ্ৰিটিংছ কাৰ্ড ইউনিয়ন বেংকৰ এখন হেপী দিৱালী
এয়া আপোনালোকক দেখুৱাম বেংকৰ পৰা দিছে মিট কি দিছে আমি ইয়াত দেখাম আৰু আমি চোৱা নাই খুলি পেলাই আপোনালোককো দেখুৱাম আমিও চাম খুল দেখুৱাই দে কি দিছে বেংকৰ পৰা এইটো কি আছে খুলি দেখুৱাচোন এইটো কি আছে এয়া মিঠাই দিছে দিৱালী প্ৰত্যেক বছৰে পাওঁ মই দুবাৰ পাইছোঁ এতিয়ালৈকে যোৱাবাৰ লাডু দিছিলে গুৱাহাটীত আৰু এবাৰ এয়া দিছে আৰু বহুত কিবা কিবি দিছে আপোনালোকক দেখুৱাই থাকিম এইটো তুমি কি বেংকৰ লটাৰীত পাইছা এইটো বেংকৰ লটাৰীত পাইছে বোলে প্ৰত্যেক বছৰে হয় এবাৰ এইটো পালে টিফিন বক্স আৰু এয়া দিছে আলমণ্ড দিছে কাজু দিছে আৰু পিস্তা দিছে এয়াই বেংকৰ ফালৰ পৰা গিফ্ট আৰু এয়া আমাৰ সৰু সুৰা বম ইয়াত আমাৰ পপ পপ বম ফুটাই আছে দেই পপ পপ বম ও পপ পপ বম ফুটিলে পপ পপ বম ফুটিলে পপ পপ বম ফুটাইছে এই দেখিলে নে দেখিলে ফুটিলে আৰু দূৰত দে জোৰত মাৰ জোৰত মোক দে না এটা মোক দে না ইয়াতে গাঁৱৰ পৰা আহি আছিলোঁ যোৰহাটলৈ আৰু ভাবিলোঁ অকণমান টাউনেদি যাওঁ দিৱালীনো কেনেকৈ পাতিছিলে দেৱালীতনো কেনেকুৱা লাগিছিলে যোৰহাটখনৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক বহুত ধুনীয়া লাগিছে লাইট চবফালে লাইট আৰু এয়া গড়ালি ফালে আহি আছোঁ আপোনালোকক দেখুৱাই থাকিম সকলোখিনি আপোনালোকে চাই থাকক ইয়াত লটোত 70% অফ দি আছিলে সেইবাবে সোমালোঁ তাৰ পৰা জোতা ল'লোঁ মই লোৱা নাই দেই এওঁ লৈছে জোতা তাৰপিছতে টি চাৰ্ট ল'লোঁ এওঁ লৈছে আপোনালোকক দেখুৱাম বাৰু পিছত মই বেলেগ এটা ব্লগত এয়া লৈ ল'লোঁ কোনোবা যদি আছে যোৰহাটত আহিব পাৰে লটোত 70% অফ দি আছে তাৰপাছতে আহি গ'লোঁ জকিটো সোমালোঁ জকিত চালোঁ মই কিবা কিবি ল'লোঁ আৰু সৰু সুৰা টি চাৰ্ট চাই আছিলোঁ ভালে লাগে জকিৰ কাপোৰবোৰ পিন্ধি সেইবাবে জকিটো আহিলোঁ জকিৰ পৰা ল'লোঁ বেছি লোৱা নাই টি চাৰ্ট এটা কিবা এনেকুৱা সৰু সুৰা কাপোৰ লৈছোঁ আৰু ঠিক আছে তাৰপিছত আমাৰ এপাৰ্টমেণ্টত আমি কেনেকৈ দিৱালীৰ বম ফুটালোঁ আপোনালোকে চাই লওক এয়া দিদিহঁত আছে আমি সকলোৱে মিলি পেলাই ইয়াতো বম ফুটালোঁ ভাল লাগিলে অকণমান আৰু যিকেইটা বাচি আছিলে বম সেইকেইটা ইয়াতো ফ্লাইটতো আহি পেলাই এয়া বম ফুটোৱাত লাগি গ'লোঁ আৰু যিমান দূৰ পালোঁ আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনেকুৱা পাইছে নাজানো যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ